হেল্ল' গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। বহুদিন ভিডিঅ' দিব পৰা নাই, ভাবিলোঁ আজি ঘৰতে আছোঁ, চ' আপোনালোকক ভিডিঅ' এটা দিওঁ। বিশেষ একো ভিডিঅ' নাই, কিন্তু আপোনালোকক অলপ ৰেচিপি এটা দিম, আপোনাৰ ব্ৰইলাৰ মাংসৰ ৰেচিপি এটা দিম। কেনেকৈ বনাওঁ, কি বনাওঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নোহোৱাকৈ সম্পূৰ্ণকৈ চাই থাকক। কিন্তু যদি ভিডিঅ'টো ভাল লাগে, লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। আহকচোন ভিডিঅ'টো আগলৈ আৰম্ভ কৰোঁ। ফাৰ্ষ্ট টাইম এতিয়া মই অলপ চাহটো খাই লওঁ, অলপ খানা লৈ আহিছিলোঁ, তাকে চাহটো অলপ খাই লওঁ। তাৰপিছত আপোনাক মই আগৰখিনি দেখাই আছোঁ, কেনেকৈ বনাওঁ, কি দিওঁ, এভৰিথিং গোটেইখিনি দেখাম। তো খাই লওঁচোন চাহটো, কি হয় আহক, গৈ থাকক এইফালে। এতিয়া বৰ্তমান চাহটো খাই লওঁ। তো এইখিনি আপোনাৰ চানা অলপ কিন্তু বহুত জ্বলা খানা। তো এইখিনি চাহটো খাই লোৱাৰ পিছতহে আপোনাৰ যোনটো ব্ৰইলাৰ মাংসৰ ৰেচিপি আছে সেইটো মই দেখাই আছোঁ। তো ফাৰ্ষ্ট টাইম খাই লৈছোঁ, তাৰপিছতে খাই আছোঁ। এতিয়া আমি আপোনাৰ বনাব ল'ম এতিয়া ব্ৰইলাৰ। তো আপোনাৰ পিঁয়াজ আছে, বিলাহী আছে, এভৰিথিং দি আছে, মই দেখাই আছোঁ। ৰ'ব মই দেখাই আছোঁ। তো আপোনাৰ এইটো হ'ল পিঁয়াজ আছে, জলকীয়া, এইপিনে ধনিয়া, বিলাহী, আদা নহৰু, আৰু এইপিনে এইটো জিৰা জুৰীয়া, আৰু এইপিনে কণবিলাহীটো অলপ দি দিওঁ, মাংসটো অলপ সোৱাদ হ'ব। আৰু এইপিনে এইটোতো ৰেড চিলি আৰু জিৰা আছে, আৰু এইপিনে আপোনাৰ হ'ল ব্ৰইলাৰ মাংসখিনি। তো এতিয়া আহকচোন, অলপ ফাৰ্ষ্ট টাইম মোক ক'বা কি কেনেকৈ আৰম্ভ কৰোঁ, গোটেইখিনি আপোনাক মই দেখাই আছোঁ। তো এতিয়া কেৰাহীখন অলপ গৰম কৰি লওঁ, গেছটো নজ্বলিছেচোন। এতিয়া জ্বলিছে গেছটো। তো কেৰাহীখন অলপ গৰম হ'ব দিওঁ, তাৰপিছত তেলটো দিব লাগিব অলপ, তাৰপিছত এইবোৰ কি দিওঁ আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ। ৱেইট। চ' এতিয়া ব্ৰইলাৰটো অলপ হালধি দি সানি লওঁ, ইয়াত অলপ মিক্সিং কৰি ল'লে ধুনীয়া হয়। হাতখন ধুই লওঁ ফাৰ্ষ্ট টাইম। এতিয়া এইপিনে কেৰাহীটো গৰমেই হৈ গ'ল, তেলটো অলপ দি দিওঁ ইয়াত। তাৰপিছত আপোনাৰ পিঁয়াজটো আৰু বিলাহীটো অলপ ভাজি লওঁ, কোমল কৰি লওঁ। তাৰপিছত আপোনাৰ মাংসটো দিম, আৰু বাকী জলকীয়াবিলাক পিছত দিলেও হ'ব, কাৰণ এতিয়া জলকীয়া দি দিলে জ্বলি যাব জলকীয়াটো। তো সেইবিলাক অলপ পিছত দিম। প্ৰথমে পিঁয়াজটো আৰু বিলাহীটো অলপ ৰঙা কৰি লওঁ, গ্ৰেভি টাইপ। পূৰা ধোঁৱাই ওলাই গৈছে কেৰাহীয়ে গৰম হৈ গ'ল, মাংস হৈয়ে যাব দি দিলে। বিলাহীটো আপোনাৰ পিঁয়াজটো আপোনাৰ মিনিমাম 3-4 মিনিটমান আপোনাৰ ফ্ৰাই কৰিব লাগিব। তেতিয়া আপোনাৰ কিয় বিলাহী যোনটো ৰসটো ওলাই যায় ন, তো তেতিয়া আপোনাৰ মাংসটো দি দিলে তেতিয়া আপোনাৰ মাংসৰ লগত বিলাহী ৰসটো আপোনাৰ মিলি যায়, তো অলপ মাংসটো অলপ সোৱাদ হয়। ত' সেইটো কাৰণে বিলাহী আৰু পিঁয়াজটো আগতীয়াকৈ, আৰু চবৰে বেলেগ বেলেগ ষ্টাইল, আৰু চবেই যদি একেই বনায় তো সোৱাদটো চবৰে একেই হ'ব, সেইটো কাৰণে চবৰে বেলেগ বেলেগ ষ্টাইল। তো মই সেইটো কাৰণে বেলেগ এটা ষ্টাইলত বনাইছোঁ, কিন্তু কেনেকুৱা লাগে খাই এইটো পিছতহে গম পাম আৰু। এইপিনে আপোনাৰ এই কণবিলাহী আছে, এইবোৰ জিৰা ধনিয়া, এইবিলাক আপোনাৰ অলপ পিছত দিম, যেতিয়া মই মাংসটো দিম তাৰপিছত দিম। তো এতিয়া ফাৰ্ষ্ট টাইম মই বিলাহীটো অলপ ফ্ৰাই কৰি লওঁ, আৰু গেছটো অলপ আপুনি চিমত দি দিওঁ মই, কেৰাহীখন পতা অলপ দেৰি হ'লো, তো গৰম হৈ গৈছে, তো জ্বলি যাব। তো সেইটো কাৰণে আপোনাৰ অলপ গেছটো চিমত দি দিছোঁ। তো পিঁয়াজখিনি আপোনাৰ অলমষ্ট ৰঙা হ'লেই আৰু অলপ। তো মাংসটো এতিয়া আপোনাৰ দিব পৰা যাব আৰু। তো
তো এনেকৈ ইমান ঘৰত ভাত বনোৱা নহয়, তথাপিও এনেই কেতিয়াবা সময় পালে অলপ বনাওঁ, কিন্তু হালধি যদিও বেছি হৈছে গম নাপাওঁ আৰু কেতিয়াবা মন গ'লে অলপ ট্ৰাই এটা কৰোঁ বনাবলৈ, কাৰণ নিজে বনাই খোৱাটো অলপ ইণ্টাৰেষ্টো বেলেগ ন, কিমান লোকৰ হাতে পঠাব, মানে অলপ টাইমটো পাছ হ'ব আপোনাৰ। ত' কিবা এটা আপোনাৰ ভালেই হৈছে নে বেয়াই হৈছে অলপ আইডিয়াটো আহিব, তাকে ভাবিলোঁ আৰু ভিডিঅ'টো আপোনালোকক দিওঁ বুলি বনাই মেলি। তেনেকুৱা পাই ভিডিঅ'টো আপোনালোকে চাই থাককচোন, ভিডিঅ'টো স্কিপ নকৰাকৈ। মেইন বস্তুটো দি দিওঁ, নিমখটো মই দিবলৈ পাহৰিয়ে গৈছিলোঁ, সেইটো যদি নিদিয়া হ'লে মাংস খাবা আৰু ধুনীয়া টেষ্টি হ'ল। তো সেইটো কাৰণে মনত পৰি গ'ল, ভিডিঅ'টো বনাওঁতে মানে পাহৰি গৈছিলোঁ মাংসত নিমখ দিলোঁ নে নাই দিয়া। তো এতিয়া মনত পৰি গ'ল, মাংসটো অলপ লাগি ধৰিছে, তো গেছটো অলপ চিমত দি দিব লাগিব, মানে আপোনাৰ কেৰাহীখন যিহেতু অলপ গৰম হৈ গ'ল, তো সেইটো কাৰণে মাংসটো অলপ লাগি ধৰিছে। আৰু এইজনী আমাৰ লুনা বেটি, ইয়ে মাংস বনাইছোঁতো গোন্ধ পাই পিছে ঘূৰি ফুৰিছে, কেতিয়া খাবলৈ পাম সেইটো কাৰণে মানে আৰু ই চাগে টেষ্টিয়ে পাব মই বনোৱা খানাটো নিশ্চয়, সেইটো কাৰণে পিছে ঘূৰিয়ে ফুৰিছোঁ। এতিয়া অকণমান আপোনাৰ মাংসটো অলপ চিমত দিম, তেতিয়া আপোনাৰ মাংসখিনি অলপ ঢাকি দিওঁ, কাৰণ তেতিয়া অলপ ধুনীয়াকৈ সিজিব। তো অলমষ্ট আপোনাৰ মাংসখিনি সিজিলে আৰু, তো এতিয়া আপোনাৰ মছলাটো অলপ দি দিওঁ। আপোনাৰ আদা নহৰুটো দি দিওঁ। কি হয় আদা নহৰুটো অলপ মানে মাংসখিনি সিজাৰ পিছত দিলে আপোনাৰ অলপ চেণ্টটো থাকে, তো সেইটো কাৰণে আপোনাৰ আদা নহৰুটো অলপ পিছত দিলে ভাল হয়। আৰু মছলাটো আপোনাৰ পিছত দিলে কি হয়, আপোনাৰ পানীটো দিয়াৰ পিছত অলপ জোলটোত অলপ চেণ্ট এটা আহে মছলাৰ। তো এতিয়া মাংসখিনি আপোনাৰ অলমষ্ট হৈয়ে গ'ল। তো ইয়াত আপোনাৰ এতিয়া গৰম পানী অলপ দিব লাগিব, তাৰপিছত আপোনাৰ ধনিয়াটো অলপ দি দিব লাগিব, তাৰ কণবিলাহী অলপ দি দিব লাগিব। আলুটো আপোনাৰ বইল কৰি আছোঁ, আলুটো দিব লাগিব, নহ'লে আপোনাৰ আলুটো নহ'লে ভাল নালাগে মাংসটো খাই। ত' আলুৱে মেইন, সেইটো কাৰণে আলুটো আপোনাৰ দিব লাগিব। ত' এতিয়া আপোনাৰ গেছটো অলপ চিমত দি মেলি আপুনি 2-3 মিনিটমান আপুনি ঢাকি দিয়ক মাংসটো, তেতিয়া অলপ মাংসটো অলপ সিজিব। তো আপোনাৰ পানীটো অলপ দি দিওঁ, তেতিয়া আপোনাৰ গৰম পানীটো দিলে অলপ সোৱাদটো হয়। আৰু মেইন কথা আপোনাৰ পানী কালাৰটো মানে এনেকুৱাকৈ এটা আপোনাৰ আলু বইল কৰা আছে, চ' আলু বইল কৰা পানীখিনি অলপ দি দিওঁ, স্লাইড অলপ দি দিওঁ, কাৰণ তেতিয়া আপোনাৰ কি হ'ব, মাংসটো আপোনাৰ মানে লাগি নধৰিব, সেইটো কাৰণে আপোনাৰ অলপ দি দিয়া হৈছে। কিন্তু আপোনাৰ আলুটো বইল হৈ থাকিব, এইপিনে মাংসটো অলপ কালাৰটো চাওক কি ধুনীয়া হৈছে, কালাৰটো চাই অলপ টেষ্টিয়ে হ'ব যেন লাগিছে। তো পানীটো অলপ দিম, আপোনাৰ অলপ গ্ৰেভি টাইপ হ'ব। এতিয়া আপোনাৰ মাংসটো অলপমান 2-3 মিনিটমান আপুনি উতলিব দিব লাগিব। তো অলমষ্ট আপোনাৰ মাংসখিনি সিজিয়ে গ'ল, এতিয়া আপোনাৰ ধনিয়া পাতখিনি অলপ দিব পৰা যায়। আৰু জলকীয়াটো নিদিওঁ, আপোনাৰ জলকীয়াটো মানে অলৰেডি জ্বলা হৈয়ে গ'ল, তো মোৰ ঘৰত মানে ইমান আপোনাৰ জলকীয়া নাখায়, ত' জলকীয়াটো নিদিওঁ। আপোনাৰ কণবিলাহীকেইটা দি দিওঁ অলপ, আপোনাৰ কণবিলাহীটো এতিয়া গোটা দি দিলে আপোনাৰ মাংসখিনি অলপ চিমত থোৱালৈকে আপোনাৰ অলপ সোৱাদ এটা উঠিব। চ' কণবিলাহীকেইটা এনেকৈ গোটাই দি দিব লাগে। আপোনাৰ পানীটো অলপ দি দিছোঁ, আপোনাৰ কি হ'ব, আলুটো দিলে আপোনাৰ মানে আলুটো অলপ ভাঙি দিম, ত' তেতিয়া আপোনাৰ জোলটো অলপ ডাঠ হৈ যাব। তো আৰু 2-3 মিনিটমান আপুনি উতলিব দিব লাগিব, অলপ ঢাকি দিওঁ মাংসখিনি। চ' মাংসটো এতিয়া আপোনাৰ অলপ উতলিলে, তো আলুটো এতিয়া দিব পৰা যাব আৰু। চ' আলুটো উতলি হৈ গ'ল, আলুটো দি দিওঁ অলপ।
অলপ ভাঙি দিব লাগিব, তেতিয়া আপোনাৰ জোলটো অলপ ডাঠ হ'ব, তো খাই অলপ টেষ্টি লাগিব। সেইটো কাৰণে আলুটো অলপ বইল কৰি ল'লোঁ, কাৰণ ফাৰ্ষ্ট টাইমটো আলুটো দিবলৈতো পাহৰি গ'লোঁ। চ' এতিয়া সেইটো কাৰণে বইল কৰি মেলি আলুটো দি দিওঁ। চ' হৈয়ে গ'ল, আৰু অকণমান উতলিলে আৰু আপোনাৰ খাব পৰা যাব আৰু, কিন্তু পানীখিনি অলপ শুকাই দিব লাগিব মাংসটো। ত' চাই থাককচোন ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ। ত' এতিয়া আপোনাৰ মাংসখিনি হৈ গ'ল, চব বস্তু দিয়াও হ'ল। এতিয়া টেষ্ট কৰি চাব লাগিব কেনেকুৱা হৈছে, কিন্তু দেখাততো নিশ্চয় ভালেই লাগিছে মাংসখিনি। এতিয়া খোৱা মানুহে গম পাব আৰু কি হয়। এইপিনে এতিয়া আপোনাৰ ভাত, এইপিনে হ'ল নিমখ আছে, এইপিনে মাংস, এইপিনে পানী। চ' এতিয়া মই ভাতটো খাই লওঁ, তো টেষ্টি হৈছে নে নাই মই আপোনালোকক জনাই আছোঁ, চাই থাকক ভিডিঅ'টো। চ' এতিয়া ভাতটো অলপ খাই চাওঁ কেনেকুৱা টেষ্টি হৈছে, অলপ জনাই আছোঁ আপোনালোকক। টেষ্টি হৈছে, বঢ়িয়া। কিন্তু মইহে বঢ়িয়া পাইছোঁ, কিন্তু বেলেগে আমাৰ ঘৰৰ বাকী সদস্যবিলাক খাব, কিন্তু কেনেকুৱা পাই নাজানো। সিহঁতৰ কমেণ্টখিনি মই পিছত ল'ম, কিন্তু ভিডিঅ'টো বেছি মানে আপোনাৰ দীঘলীয়া হৈ যাব। তো সেইটো কাৰণে মানে ইয়াতে আপোনালোকৰ ভিডিঅ'টো মই সামৰিব লগা হৈছে। চ' ভিডিঅ'টো সিমানেই। তো খাই কেনেকুৱা লাগিছে মাংসখিনি? মাংসখিনি একদম টেষ্টি বঢ়িয়া হৈছে। তো নিমখ চিমখ চব ঠিকেই আছে মোটামুটি? একদম অ'কে। তো ঠিক আছে। ত' গাইজ ভিডিঅ'টো সিমানেই আছিলে। তো খাই নিশ্চয় টেষ্টিয়ে লাগিছে, আৰু লগৰজনেও কৈছে যিহেতু টেষ্টি হৈছে। তো আপোনালোকেও ট্ৰাই কৰিব এনেকৈ বনাবলৈ, কাৰণ নিশ্চয় খাই ভালেই পাব। চ' ইমানেই আছিলে ভিডিঅ'টো, বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ।